নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানো আহক ভাৰতত স্থিত এনে এটা ভয়ানক দ্বীপৰ বিষয়ে য'ত বাহিৰা মানুহৰ প্ৰৱেশ নিষেধ। চেণ্টিনেলীসকল হাজাৰ হাজাৰ বছৰ ধৰি পৃথক অৱস্থাত আছে আৰু তেওঁলোকৰ নিজৰ এক অনন্য ৰোগ প্ৰতিৰোধক ক্ষমতা গঢ় লৈ উঠিছে। বাহিৰৰ কোনো লোকৰ সৈতে সংস্পৰ্শ ঘটিলে নতুন ৰোগ প্ৰৱেশ কৰাৰ সম্ভাৱনা থাকে, যাৰ প্ৰতিবিধান তেওঁলোকৰ দেহত নাই। ফলত এই সামান্য সংক্ৰমণেও বিপদজনক মহামাৰীৰ ৰূপ ল'ব পাৰে। চেণ্টিনেলীসকলে ইতিহাসৰ পৰা বাহিৰৰ লোকক শত্ৰুৰ দৰে বিবেচনা কৰিছে। বহু পুৰণা ঘটনাত দেখা গৈছে যে তেওঁলোকে জাহাজ, হেলিকপ্টাৰ বা বিমান দেখি আক্ৰমণ কৰিছে। যদি কোনোবা ব্যক্তি বা গোটে তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰে, তেন্তে হিংসাত্মক প্ৰতিক্ৰিয়া হোৱাৰ সম্ভাৱনা খুবেই বেছি। চেণ্টিনেলীসকলৰ স্বতন্ত্ৰতা আৰু একাকীত্ব ৰক্ষা কৰাৰ প্ৰয়োজনত তেওঁলোকক ধৰি পুংখানুপুংখভাৱে অধ্যয়ন কৰা অসম্ভৱ। তেওঁলোকে একো কথোপকথন বা বিনিময়ৰ ইচ্ছা প্ৰকাশ কৰা নাই, সেয়ে তেওঁলোকৰ ভাষা, ৰীতি-নীতি আৰু জীৱনশৈলী সম্পৰ্কে অধিক জানিব পৰা হোৱা নাই। সীমিত তথ্যৰ বাবে তেওঁলোকৰ সংস্কৃতি, সামাজিক গঠন আৰু পৰম্পৰা বিশ্বাসসমূহৰ বিষয়ে বুজি পোৱাটো কঠিন। চেণ্টিনেলীসকলৰ আত্মনিৰ্ধাৰণৰ অধিকাৰ ৰক্ষা কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। বাহিৰৰ কোনো প্ৰভাৱ বা যোগাযোগৰ চেষ্টা যদিও সদিচ্ছাই কৰা হয়, তথাপিও সেইটো তেওঁলোকৰ জীৱনশৈলীৰ ওপৰত হস্তক্ষেপ হিচাপে গণ্য হ'ব পাৰে। সেয়ে তেওঁলোকৰ ইচ্ছাক সন্মান জনাই তেওঁলোকক নিজৰ পথত ৰাখি থোৱাটো নৈতিকভাৱেই সঠিক। আৰু এনেধৰণৰ তথ্যৰ বাবে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।